পূজা বজাৰ কৰিবলৈ ওলালোঁ দুয়ো তেজপুৰ টাউনলৈ। মাজতে সোমাম চক বজাৰলৈ। এয়া আগে আগে হোম মিনিষ্টাৰ, পিছে পিছে মই কেমেৰামেন। দোকানৰ সন্ধানত দুয়ো আগবাঢ়ি গৈ আছোঁ। চাওক কি ৰং বিৰঙৰ কাপোৰ ওলাইছে ইয়াত। এইটো আকৌ বেলেগ এটা বস্তু। আগৰ দিনৰ সৰু মোবাইল আজিকালি নাই আৰু। এইবাৰ সোমালোহি পুবেৰুণ প্লাজাত। এফালৰ পৰা কাপোৰ চাই গ'ল, যিযোৰ পচন্দ হয় তাৰ সন্ধানত এযোৰকে দেখুৱাই গ'ল। বিভিন্ন ৰকমৰ কাপোৰ দেখিলেই মন ভাল লাগি যায়, কিন্তু মাইকী মানুহৰ পচন্দ নহয় যে নহয়। এযোৰ ফাইনেলি চিলেক্ট কৰিলে আৰু নেক্সট এযোৰৰ সন্ধানত বেলেগ এখন দোকানলৈ গ'ল। দোকানীবিলাককো মানিবলগীয়া, একেজনী মানুহকে যে কিমানখিনি কাপোৰ দেখাবলগীয়া হয়। তেজপুৰৰ মাজতে আছে এটা জোনাকী পুখুৰী। তাত আহিব ৰাতিৰ কিমান সুন্দৰ পৰিৱেশ চাবচোন, মন ভাল লাগি যাব। দুয়ো একেলগে তাত ফটো মাৰিলোঁ, কিবা এটা খালোঁ। এয়া হোম মিনিষ্টাৰৰ দুযোৰ কাপোৰ লোৱা হৈ গ'ল। বাট ল'লোঁ ঘৰলৈ বুলি। পকেটো খালী। ধন্যবাদ।